নমস্কাৰ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ মোৰ নতুন কবিতা। কবিতাৰ শিৰোনামা আমাৰ কাষতো এদিন প্ৰেয়সী থাকিব, সাধু কথাৰ প্ৰেয়সী। মই দেউতাৰ ছোৱালী, তেওঁৰ দৰে ক'ব পৰা হ'লে কুটি খোৱা কলিজাত বাখৰ লগাই দপ দপাই জ্বলি পাতিলোহেঁতেন বাসন্তী ৰাগত নাচি উঠা সমাগ্নিত ইথাৰৰ সপোনবোৰ। মই কাৰ ছোৱালী? এই নিৰ্ভেজাল সত্য এটাক পঢ়ি ৰাখিব পৰা সুদিনত জ্বলাই তুলিব পাৰিনে এগছি চাকি তেওঁৰ বাবে? সৰু ভনীঐ, পাখি কটা চহৰত উৰণৰ দৰদাম এতিয়াও ঔষধ আছে। ইয়াত মাকৰ ল'ৰা এতিয়া তেনেই নিথৰুৱা। ককাই, চহৰৰ সৌ গলিটোত আমাৰ ঘৰ, পিন্ধনে ঢুকি নাপায়। আধুনিকতাৰ পোহাৰ মন্দা মাৰে আমাৰ বজাৰ। DSLRৰ ৰমৰমীয়া বেহাত আমাৰ ফটোৰ ৰঙীন চখে বাৰে বাৰে উজুতি খায় ফেৰ মৰাৰ বহু আগতে। চাহাব, খেতিৰ মাটি বন্ধকত ৰখাৰ আমাৰ সস্তীয়া সুখে অভাৱগ্ৰস্ত পিতাইৰ নক্সাত ভৰাই তোলে দুখৰ পৰিধিৰ অজুহাতত সৰসৰাই গুচি যায় আজিৰ আধুনিকা। মাথো ক্ষোভ আৰু বেজাৰেৰে পুতি ৰাখোঁ শ্মশান যাত্ৰাৰ লগৰী কৰি মিলনৰ সেই অপাৰ সুখৰ সাধুবোৰ নিজে পোনাই লোৱা বাট কৰিবলৈ আছেই বাকী। মই দেউতা, মোৰ ছোৱালীৰ নহয়, তাই আমাৰ ছোৱালী। সঁচা শুদ্ধ আৰু পবিত্ৰতাক আঁকোৱালি লোৱা তাই আমাৰ ছোৱালী। নমস্কাৰ।